আসসালামু আলাইকুম, জয় অসম। মোৰ পিছত এটা কমেণ্টৰ ভাণ্ডাৰ দেখা পাইছে, যিটো কমেণ্ট আপ এণ্ড ডাউন কৰি আছে। আৰু পিছত দেখা পাইছে ৰৈ বিনালে আমাৰ জুবিনদাৰ অকণমান ক্লিপ। এই ক্লিপটো ক'ত পাইছোঁ? এই ক্লিপটো ইউটিউবত পোৱা গৈছে। মই সকলো জুবিন প্ৰেমী ৰাইজক মই অনুৰোধ কৰিম, যোন ইউটিউব চেনেলত এই ফিল্মটোকো পাইৰেচি কৰা হৈছে, সেই ইউটিউব চেনেলত যাই পেলাই আপোনালোকে ৰিপৰ্ট মাৰিব লাগে, সেই ইউটিউব চেনেলটো খেদাব লাগে আৰু সেই মানুহজনৰ নামত লিগেল একশ্যন ল'ব লাগে। যোনজন ব্যক্তি এই কামটো কৰিছে সেই ব্যক্তিৰ নামত লিগেল একশ্যন ল'ব লাগে। আৰু সেই চেনেলটো স্ক্ৰীনশ্বটটো আপোনাক মই দি দিম। মই 2 ঘণ্টামান হৈ গ'ল, 1 ঘণ্টা আগত মই ভিডিঅ' স্ক্ৰীনশ্বট লৈছিলোঁ। এতিয়া প্ৰেজেণ্ট জাষ্ট মই চালোঁ, তথাপি ভিডিঅ'টো কোনো ডিলিট কৰা নাই। কাৰণ বহুতে ৰিকুৱেষ্ট কৰিছে, হিন্দু হওক মুছলমান হওক সকলো জাতি মানুহে ৰিকুৱেষ্ট কৰিছে ভিডিঅ'টো ডিলিট কৰি দিয়ক, ভিডিঅ'টো ডিলিট কৰি দিয়ক। তেওঁ এতিয়ালৈকে ডিলিট কৰা নাই। তাৰ কাৰণে ভিডিঅ'টো মোৰ এই ভিডিঅ'টো বনোৱাৰ এই উদ্দেশ্য, বাধ্য হ'লোঁ মই যে এই মানুহজনক শাস্তি পাব লাগে লিগেল হিচাপত, কোনো গালি গালাজ যাতে নকৰে। কাৰণ লিগেল হিচাপত এই মানুহজনক আপোনালোকে আমি সকলোৱে মিলি এই মানুহজনক শাস্তি দিব লাগে। পাইৰেচি কৰাৰ তেখেতক অধিকাৰ কোনে দিলে? আৰু এই মুভিটো আমাৰ ৰৈ বিনালে জুবিনদাৰ মুভিটো তেওঁ ক'ত পালে? তেওঁক লিগেল হিচাপত শাস্তি দিব লাগে। মই সকলো অসমবাসী ৰাইজক মই অনুৰোধ কৰি গৈছোঁ।